হয়, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বহুতৰে মনত প্ৰশ্ন উদয় হৈছে যে এবাৰ যদি ক'ভিড-19 আক্ৰান্ত হয় এগৰাকী ব্যক্তি, তাৰপিছত আৰোগ্য হোৱাৰ পিছত আৰু তেওঁ ক'ভিড-19ত আক্ৰান্ত হ'ব পাৰে নেকি? সেই বিষয়ে চিকিৎসা বিজ্ঞানে কি কয়? অভিজ্ঞ চিকিৎসক কাৰ্তিক বেদী আমাৰ সৈতে উপস্থিত আছে, যিহেতু তেওঁ বিগত 4টা মাহে এই বেমাৰটোৰ সৈতে, এই মহামাৰীৰ বিৰুদ্ধে তেওঁ যুঁজ দি আহিছে। গতিকে তেওঁৰ মুখৰ পৰা আমি জানিব পাৰিছোঁ, এবাৰ যদি আক্ৰান্ত হয়, পুনৰ এবাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে নেকি বা কি ধৰণৰ? কোভিড ৰোগত এইটো এটা ভাইৰেল ডিজিজত এবাৰ এটা যদি মানুহ আক্ৰান্ত হয়, সি লাইফ লং ইমিউনিটি ডেভেলপ কৰে। গতিকে ইয়াৰ পিছত তেওঁ আৰু কোভিড ৰোগত আক্ৰান্ত হোৱাৰ প্ৰশ্নই নাহে, কাৰণ তেওঁৰ ইমিউনিটিটো লাইফ লং হয়। তেওঁ যিমান দিন জীয়াই থাকিব সিমান দিনে সেই বেমাৰটোৰ বিৰুদ্ধে তেওঁ এটা প্ৰতিৰোধ ক্ষমতা তেওঁৰ শৰীৰত নিজে নিজে গঢ় লৈ উঠে। এইটো নহয় যে বেলেগ ভাইৰাছে তেওঁক আৰু আক্ৰমণ কৰিব, সেইটো নহয়। এই ক'ভিড-19 বেমাৰটোৱে তেওঁক আৰু লাইফত আক্ৰমণ কৰিব নোৱাৰে, তেওঁ আৰু ক'ভিড-19 বেমাৰত ভুগিব লগা নহয়। কিন্তু বেলেগ ভাইৰাছ হ'ব পাৰে, বেলেগ ভাইৰাছে তেওঁক আক্ৰমণ কৰিব পাৰে। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জানিব বিচাৰিছোঁ। বহু মানুহে এতিয়া হস্পিটেললৈ আহি কয়, আমি ইয়াত দেখিছোঁ, শুনিছোঁ যে আমাক চৰকাৰে ইয়ালৈ উঠাই আনিছে, আপোনালোকে আমাক উপযুক্ত খাদ্যই হওক, বেলেগ বেলেগ বস্তু দিব আৰু নিদিব নেকি? আচলতে ঠিক সেই কনচেপ্টটো মানুহৰ এটা ভুল। চৰকাৰে মানুহবিলাকক উঠাই অনা নাই, চৰকাৰে উঠাই আনিছে এইকাৰণে যাতে এজন কোভিড বেমাৰীয়ে আৰু 10জন মানুহক যাতে কোভিড আক্ৰান্ত কৰিব নোৱাৰে, তাৰ কাৰণে যিটো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, যিটো অকলে আইচোলেশ্যন কৰিব লাগে, সেই আইচোলেশ্যনটোৰ কাৰণে চৰকাৰে হস্পিটেল পাতি চৰকাৰী খৰচত তেওঁলোকক যথেষ্ট সা সুবিধা দিছে। কিন্তু তাৰ এইটো নহয় যে চৰকাৰে জোৰ জুলুম উঠাই আনিছে। চৰকাৰে জোৰ জুলুম মানুহৰ কাৰণে আনিছে। এই ধৰক, মই এজন কোভিড বেমাৰী যদি হওঁ, মোৰ যদি কোভিড আক্ৰান্ত হয়, মই যদি ঘৰলৈ যাওঁ, মোৰ ঘৰত মা দেউতা থাকিব, ল'ৰা ছোৱালী থাকিব, গতিকে সেই মানুহখিনিতো আক্ৰান্ত হ'ব। আৰু আক্ৰান্ত হ'লে মই সেই মানুহখিনি কি কৰিম? মই মৃত্যুৰ কাৰণে সেই মানুহখিনিৰ কাৰণে মই জগৰীয়াম। গতিকে মোৰ ফেমিলিটোৱে যাতে দায় সাৰিব পাৰে, মোৰ ফেমিলিটোৰ যাতে আক্ৰান্ত নহয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। সেই মানুহজনক, যিজন মানুহে কোভিড আক্ৰান্ত হয়, তেওঁক এটা নিৰাপদ স্থানত ৰাখি তেওঁৰ ফেমিলিটোক ৰক্ষা কৰিছে। গতিকে মানুহে সেই কথাটো উল্টাকৈ ভাবে যে চৰকাৰে কৰিছে যে তোমাৰ ফেমিলিটো ৰক্ষা পাওক, তোমাৰ পৰা তোমাৰ ফেমিলিটোৰ মানুহ মৃত্যু হ'ব নালাগে। সেইকাৰণে চৰকাৰে এটা নিৰাপদ জেগাত সেই মানুহজনক অতি কমেও 10 দিন ৰাখি চৰকাৰী খৰচত যথেষ্টখিনি চৰকাৰে দিছে, সকলো দিছে চৰকাৰে, যথেষ্টখিনি চৰকাৰে দিছে। এজন কোভিড বেমাৰীৰ কাৰণে যি লাগে চব, কোভিড বেমাৰী বোলে হাৱাই চেণ্ডেল লাগে, টুথব্ৰাছ লাগে, চাবোন লাগে, মিঠাতেল তেল লাগে, বাতৰি কাগজ, মেগাজিন, কিনা ঔষধ, কেৰম বোৰ্ড, খেলা ধূলা চব চৰকাৰে দিছে। ইভিন চৰকাৰে এতিয়া আৰু ইমান কাম কৰি আছে যে এজন ৰোগী কিনা ঔষধ খায় যদি তেওঁক কিনা ঔষধ কিনি দিব দিছে, কেছ পইচা দিছে। চৰকাৰে কোভিড চেণ্টাৰবিলাকত নগদ ধন দিছে, যে এই নগদ ধন এইকাৰণে দিছে যাতে এটা কোভিড বেমাৰীক ৰাতি 12টা বজাত এটা মেডিচিন লগা হ'ল, তেওঁ যাতে বিপদত নপৰে। নগদ ধনেৰে যাতে কোভিড কেয়াৰ চেণ্টাৰৰ নোডেল অফিচাৰ বা তাত থকা ডাক্তৰে যদি কিনি আনিব পাৰে, তাৰ কাৰণে চৰকাৰে নগদ ধনৰো ব্যৱস্থা কৰিছে কোভিড কেয়াৰ চেণ্টাৰবিলাকত। গতিকে যথেষ্টখিনি, সকলোখিনি, মই যথেষ্টখিনি বুলি ক'লে মোৰ ভুল হ'ব, সকলোখিনি সুবিধা চৰকাৰে কোভিড কেয়াৰ চেণ্টাৰবিলাকত ব্যৱস্থা কৰিছে। গতিকে আমাৰ মানুহৰ এটা চৰকাৰক আমি সহযোগিতা আগবঢ়াব লাগে, যাতে মোৰ পৰা যাতে অন্য এজন মানুহলৈ কোভিড বেমাৰটো নাযায়, সেইটোৱে চৰকাৰে বিচাৰিছে। আৰু সেই ক্ষেত্ৰত আমি চৰকাৰক যদি সহযোগিতা আগবঢ়াওঁ, মই ভাবোঁ অধীৰ ভৱিষ্যতে কোভিড বেমাৰটো আমাৰ কমি যাব, আৰু কোভিড বেমাৰত মানুহৰ মৃত্যু যে নহ'ব, ঠিক তেনেধৰণে আমি ক'ব পাৰিম। হ'ব 2-এজন মানুহ, কিন্তু মৃত্যু নহ'ব। ৰাজ্যখনৰ এই জটিল পৰিস্থিতিৰ মাজত আমি স্বাস্থ্য বিভাগ আৰু চৰকাৰৰ যি ধৰণে তেওঁলোকে ব্যৱস্থাবোৰ গ্ৰহণ কৰিছে, সকলোবোৰ ব্যৱস্থা আচলতে আমি সহযোগ কৰা উচিত।